নমস্কাৰ MD+ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ এই ভিডিঅ'টি একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। বাতৰিটোলৈ মন কৰিব। বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহাৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে যে উজনি অসমত আমি এটাও মিয়া থাকিবলৈ নিদিওঁ, যি হৈ দেখা যাব। কিন্তু উজনি অসমত আমি এটাও মিয়া থাকিবলৈ নিদিওঁ সমান্তৰালকৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক হুংকাৰ দি শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে অখিল গগৈয়ে যদি মিয়াৰ পক্ষত মাত মাতে তেনেহ'লে অখিল গগৈকো ফুৰাই পঠিওৱা হ'ব। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। শৃংখল চলিহাৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে, যুঁজলৈ আমি সাজু আছোঁ। উজনি অসমত আমি এটাও মিয়াক থাকিবলৈ নিদিওঁ। এটা ডাঙৰ খবৰ জনাই আছোঁ। শিৱসাগৰত আমি 2020 মেচ খেলি থকা নাই। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভালদৰে শুনি লওক, এই মন্তব্য কৰিছে শৃংখল চলিহাই। আমি বিজেপি কংগ্ৰেছ কাৰো সমৰ্থক নহয়। আমি জাতীয়বাদী চিন্তাৰে ডাঙৰ হৈছোঁ। আমি হৈছোঁ জাতীয়বাদী। শিৱসাগৰত শান্তি সম্প্ৰীতি কোনে ভাঙিছে শিৱসাগৰৰ ৰাইজে ভালদৰে জানে। এই মন্তব্য কৰিছে শৃংখল চলিহাই। আমি খিলঞ্জীয়াই ৰণহুংকাৰ দিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। যুঁজলৈ আমি সম্পূৰ্ণ সাজু আছোঁ। কাইলৈ আমি তাৰিখ ঠিক কৰিম। জনাইছোঁ অতিকে ডাঙৰ খবৰ। খিলঞ্জীয়া হিচাপে মই চিতু বৰুৱাৰ লগত সদায় আছোঁ। শিৱসাগৰৰ সকলো জাতীয় দল সংগঠন একলগ হ'ব যুঁজৰ বাবে। গণভিত্তি থকা সকলো সংগঠন একলগ হ'ব এই যুঁজৰ বাবে। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম কৰিম। আমাক ইতিমধ্যে সন্দেহজনক মানুহে মাৰিছে আৰু সহ্য নকৰোঁ। শিৱসাগৰ আমাৰ শিৱসাগৰ। শিৱসাগৰত সন্দেহজনক মানুহ এটাও আমি থাকিব নিদিওঁ। যদি কোনোবা বিধায়কে সন্দেহজনক মানুহক লৈ ওকালতি কৰে তাক অভৰাই দিম। এই হুংকাৰ দিছে বিৰলাচিত সেনাৰ নেতা শৃংখল চলিহাই। শিৱসাগৰৰ খিলঞ্জীয়া মানুহৰ ঠাই ইয়াত বেলেগৰ দাদাগিৰি নচলিব। শিৱসাগৰত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়া জনতাই নকয়। বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়াই নুশুনে। বাংলাদেশী খেদাত বাধা দিয়া মানুহটোক কাণত ধৰাই আঁঠু কৰাই থওক। মিটিং কৰি সময় নষ্ট কৰি লাভ নাই। এনেধৰণে হুংকাৰ দিছে বিৰলাচিত সেনাৰ শৃংখল চলিহাৰ। অনেক ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। BTRত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক। BTRত উপস্থিত হৈ মন্তব্য আৰু BTRত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। আৰু খিলঞ্জীয়াৰ কাগজ বিচাৰিব নালাগে, সন্দেহজনৰ লোকৰ সেই কাগজ বিচাৰিব লাগে বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। BTRত সকলোৱে হ'ব প্ৰথম শ্ৰেণীৰ নাগৰিক। খিলঞ্জীয়াক নহয়, বাংলাদেশীক কাগজ বিচাৰক। বাংলাদেশীয়ে কাগজ বিচাৰিব লাগে, খিলঞ্জীয়াৰ কাগজ বিচাৰি লাভ নাই। জনাইছোঁ অতিকে ডাঙৰ খবৰ। সকলো একত্ৰিত হৈ থাকিলে সেই জাতিটো ৰক্ষা কৰিব পৰা যাব। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দিলীপ শইকীয়াৰ কাগজ বিচাৰিব নালাগে। জাতি ধৰ্ম বৰ্ণ সকলো একগোট হৈ থাকিব লাগিব। প্ৰকৃততে আমাৰ শত্ৰু কোন সেয়া জানিব লাগে। BTRত নিৰ্বাচনী ৰণডংকা বজাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ। উজনি অসমত চলি থকা মিয়া হাটাও অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখ কৰিছে যে জাতিৰ বৰপীৰাত সোমালেই মানুহে মাত কথা মাতিবই আৰু সেই মাত বন্ধ কৰিব নোৱাৰে। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। অসমীয়া জাতিক নিশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব। জাতিৰ বৰ ঘৰত সোমালেই মানুহে মাত কথা মাতিবই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। সেই মাত কথা আপুনি বন্ধ কৰিব নোৱাৰে। এই মন্তব্যই মুখ্যমন্ত্ৰীৰ। উৰিয়াম ঘাটৰ পিছত লখিমপুৰতো ব্যাপক বেদখল চলিছে। হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে। লখিমপুৰ, যোৰহাট, শিৱসাগৰ জাতিটোৰ বৰঘৰ। জাতিৰ বৰ ঘৰত সোমাই যোৱাৰ পিছত কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ'ব? আইন হাতত নোলোৱাকৈ জাতিয়ে সমস্যাৰে মাত মাতিব লাগে। ইয়াৰ পিছত আৰু এই সুযোগ নাহে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে।
আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে আন্দোলন কৰক। জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব? সেই লোকসকল সেই স্থানত থাকাক লৈ জনতাই বেয়া পাব পাৰে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে যে প্ৰথমে ভাড়া ঘৰত যায়, তাৰ পিছত নিষিদ্ধ মাংসৰ বেহা আৰম্ভ কৰে আৰু লাহে লাহে মছজিদ এটা আৰম্ভ হয়। তাৰ পিছত সেই ঠাইৰ সত্ৰখন নোহোৱা হৈ পৰে। ভাড়া ঘৰৰ মালিকজনক মাতি আনি আপোনালোকে বুজোৱাক, কিন্তু ভাড়া ঘৰলৈ আপোনালোক নাযাব, এই কামটো আৰক্ষীৰ। হিন্দু সাংবাদিকেৰে আপোনালোকে বৈঠক কৰিছে জানো? তেওঁলোকে ধৰ্মৰ ভিত্তিত অনুষ্ঠান পাতে। অসমীয়া জাতিক লৈ চক্ৰান্ত কৰা সকলৰ বিৰুদ্ধে USTMৰ দৰে ব্যৱস্থা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আন এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কোনো লোক আৰু বেদখলকাৰীক সমৰ্থন কৰা সকল সাৱধান। যিসকলে সন্দেহজনক লোকক সমৰ্থন কৰিছে, যিসকলে বিভিন্ন সময়ত বেদখলকাৰীক সমৰ্থন কৰিছে, সেই সকলৰ বিপদ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিস্ফোৰক মন্তব্য কৰিছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। সন্দেহজনক লোকক সমৰ্থন কৰা সকলৰ ভিডিঅ' আমি দেখিছোঁ। বেদখলকাৰীক সমৰ্থন কৰা সকলৰ ওপৰত চৰকাৰৰ চকু থাকিব। সময়ত সুবিধা হ'লে USTMৰ দৰে ব্যৱস্থা লোৱা হ'ব। 10 বছৰ পিছত তেওঁলোকৰ অনুমতি লৈহে আপোনালোকক চলিব লাগিব। ডিলেৱাৰ হ'লে যি হয়, আপোনালোকৰ কিবা হ'লে কোনোবা আহে জানো? আপোনালোকে কেতিয়াবা হিন্দু সাংবাদিকৰ মিটিং কৰিছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বিস্ফোৰক মন্তব্য। তেওঁলোকেহে মিটিং কৰে। জাতিটোৰ কাৰণে যুঁজি থকা সকলক মাতি আনি মন বেয়া কৰি দিয়ে। আন এটা ডাঙৰ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ মন্তব্য। যিসকলে জাতিৰ সৈতে জাতিৰ বাবে যুঁজি আছে, তেওঁলোকক কেতিয়াও নিৰাশ কৰিব নালাগে। তেওঁলোকে বেয়া পোৱা কথা ক'ব নালাগে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে আইন হাতত তুলি নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান মাত মাতিব লাগে। জাতিৰ বাবে যুঁজি থকা সকলৰ মন বেয়া কেতিয়াও কৰিব নালাগে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান মাত মাতিব লাগে। হিন্দুসকলৰ কিবা সমস্যা হ'লেও কোনো ওলাই নাহে, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ কিবা হ'লে সকলো ওলাই আহে। জনাইছোঁ অতিকে ডাঙৰ খবৰ। একাংশই জাতিৰ হকে জাতিৰ বাবে যুঁজি আছে, কিন্তু যুঁজি থকা মানুহবোৰৰ মন বেয়া কৰি আছে। আৰু কিছুমানে আত্মসমৰ্পণ কৰিছে, কিছুমানে যুঁজি আছে। যুঁজি থকা মানুহবোৰৰ মন আমি কেতিয়াও বেয়া কৰিব নালাগে। জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। এনেকৈ হ'লে কেনেকৈ যুঁজিব তেওঁলোকে? মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।